সমগ্ৰ ৰাজ্যতে উদযাপন কৰিছে সকলোৰে হিয়াৰামথো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে নগৰ সৃষ্টিশীল গোষ্ঠীৰ উদ্যোগত অসমীয়া হিয়াৰামথো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজাদিন উদযাপন কৰে। নগাঁও চহৰৰ মাজমজিয়াৰ বৰবজাৰৰ DVM হস্পিটেলৰ সন্মুখত উদযাপন কৰা হয় জুবিন গাৰ্গৰ জন্মদিন। নাম প্ৰসংগ, কোৰাণ পাঠ আদিৰে প্ৰাৰ্থনা কৰে জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। উক্ত অনুষ্ঠানত উপস্থিত থাকে নগৰ প্ৰাক্তন বিধায়ক ডাক্তৰ দুৰ্লভ চমুৱা। জুবিনৰ আদৰ্শৰে মানে জাত পাত বিনাশ হওক, জাত পাতৰ যি ৰাজনীতি শেষ হওক আৰু ঘৃণাৰ বিপৰীতে প্ৰেমৰ সৃষ্টি হওক, সন্দেহৰ বিপৰীতে আত্মবিশ্বাস প্ৰতিষ্ঠা হওক, অনৈক্যৰ বিপৰীতে ঐক্য প্ৰতিষ্ঠা হওক। অসমীয়া জাতিয়ে আমি সকলোৱে একেমুখে প্ৰগতিৰ পথত একতাৰে যাতে আগবাঢ়ি যাওঁ। জুবিনৰ এই জন্মদিনত আমাৰ মাজৰ পৰা ভেদাভেদবিলাক নাইকিয়া হ'ব, তাকেই আমি কামনা কৰিলোঁ। আৰু জুবিনৰ আত্মা য'তেই নাথাকক তাৰ পৰাই এই ক্ষেত্ৰত একত্ৰিত অসমীয়া জাতি আগুৱাই যোৱাত সদায় ঐক্যবদ্ধ কৰি ৰাখিব বুলি আশা ৰাখিছোঁ। উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে এটি আকৰ্ষণীয় কেক কাটি উপজাদিন উদযাপন কৰাৰ লগতে অনুষ্ঠানত গীত পৰিৱেশন কৰে বিভিন্ন কলা কুশলীসকলে। আমি প্ৰথমে এনেই কৈছিলোঁ যে আমি 1 মাহৰ আমি তেওঁৰ মাহেকীয়া সৰুকৈ পাতিছিলোঁ শ্ৰাদ্ধ। তাৰপিছত সেইদিনাখনেই আমি এটা মানে চিন্তা কৰিলোঁ যে জুবিন গাৰ্গৰ উপজাদিনটো 18 নৱেম্বৰটো পাতিলে কেনেকৈ হয় বৰবজাৰবাসীয়ে আমি। তো সেই গতিকে আমি সকলোখিনি এইখিনিয়ে কোনো ধৰণৰ কাৰো মানে কোনো একো কমিটি নাই, একো নাই, চবেই নিজৰ নিজৰ ৰেছপনচিবিলিটি নিজে নিজে লৈ পেলাই চবেই আমি আগবাঢ়ি গৈছোঁ। আমাৰ হিয়াৰামথো আমাৰ জুবিন গাৰ্গৰ আজি জন্ম উপজাদিন হিচাপে আমি উপজাদিনত তেওঁক এধানি মৰম আৰু শ্ৰদ্ধা আগবঢ়াবলৈ আমি বৰবজাৰবাসীয়ে লগতে সৃষ্টিশীল গোষ্ঠীৰ তৰফৰ সৌজন্যত আমি এই নাম প্ৰসংগৰে আমি আজি শুভ আৰম্ভণি কৰিবলৈ